আজি 20 জুন ৰাভা দিৱস আমাৰ বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাভা দিৱস আয়োজন কৰা হৈছে আৰু লগতে 2023 বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ এই সভাখন আয়োজন কৰা হৈছে। আজি ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত পৰা ইমান এটা ভাল ৰিজাল্ট হৈছে মেট্ৰিকত 95% অৰ্থাৎ প্ৰায় সকলো ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। সেইটো আমাৰ দৰে এটা পিছপৰা অঞ্চলত খুব এটা ভাল লগা কথা। ময়ো এই অঞ্চলৰ এজন ছাত্ৰ, এটা সময়ত এই অঞ্চলৰ এখন স্কুলৰ ছাত্ৰ আছিলোঁ। সেই সময়ত সেই স্কুলখন আচলতে চৰকাৰী স্কুল নাছিল। মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ 2009 বৰ্ষত, যিখন বিদ্যালয় ইয়াত বহুতে প্ৰায় সকলোৱে চিনি পাব যে জ্ঞানোদয় উচ্চ বিদ্যালয়। ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় তাত কৰপৰা দিপং, জিলা ডিব্ৰুগড়, অসম, পিন 786-101 অভিনন্দন পত্ৰ। প্ৰতি শ্ৰী মনদীপ সিং ৰাজপুত। সেই প্ৰতিভাধৰ জয়তে ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা তোমাক আন্তৰিক মৰম আৰু শুভেচ্ছা যাচিছোঁ। তুমি নিজ প্ৰতিভাৰে উদ্ভাসিত হৈ 2022-23 বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আমাৰ বিদ্যালয় তথা ৰহমৰীয়া অঞ্চলটোলৈ যি গৌৰৱ কঢ়িয়াই আনিছা তাৰ বাবে আমি তোমাক লৈ গৌৰৱান্বিত। বিভূতিভূষণ কোঁৱৰ, গায়ত্ৰী বৰুৱা, শ্যামল দত্ত, বিশ্বজিৎ শইকীয়া, নিশা দাস, কৃষ্ণজ্যোতি গোহাঁই। অকণমান অভিনন্দন পত্ৰ গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছে। নিৰঞ্জন সিং, নিজৰা, প্ৰিয়জিৎ দাস, ৰীতামণি বাইদেউ উপস্থিত আছে। হৰিশ বৰুৱা, নিহাৰিকা শইকীয়া, পম্পী বৰুৱা, বিভূতিভূষণ কোঁৱৰ আৰু নয়নজ্যোতি গগৈ।
ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। মানুহৰ ভৱিষ্যত জীৱন সুন্দৰ হওক তাকে কামনা কৰিলোঁ। যোৱা 2022 বৰ্ষৰ মে' মাহত মই ইয়াত উচ্চতৰ মাধ্যমিকৰ শাখাত বিষয় শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিলোঁ আৰু এতিয়াৰ পৰা মাত্ৰ কেইটামান মাহৰ কাৰণে মই ঐচ্ছিক অসমীয়া বিষয়টো তেওঁলোকক পঢ়ুৱাইছিলোঁ আৰু মোৰ বাবে সুখৰ খবৰ যে প্ৰথমবাৰৰ বাবে এখন বিদ্যালয়ত ঐচ্ছিক অসমীয়া বিষয়ত লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে সমীৰ পাটৰে। মোৰ ফালৰ পৰা অকণমান এটা উপহাৰ দিবলৈ বিচাৰিছোঁ। উপহাৰ দিবৰ বাবে বিদ্যালয়ৰ পৰিচালনা